মাত্ৰ কৰিলো সৰু আবে কিনো মন্দ ভাগি মোক কাকো দিয়া নাথ যাহা কৈ লাগি। হে কৃষ্ণ, জীৱনৰ 100টা বছৰ মই এনে পঠিয়াই দিলো, এতিয়া তুমি মৃত্যুৰ সময়ত এবাৰ সংগ দিয়া প্ৰভু, মোক এবাৰ সংগ দিয়া। যদি তুমি সংগ নিদিয়া প্ৰভু, মোৰ এই জীৱন অসাৰ, এই জীৱনৰ কোনো মোৰ মূল্য নাই। সেয়েহে মই কাতৰ কৰিছো প্ৰভু, সংকটৰ সময়ত এবাৰ তোমাৰ নাম মুখত আহক। সেয়েহে ঘোষাত গুৰুজনাই পুনৰ কলে, মুখে বোলা ভাই মুখে বোলা ৰাম কৃষ্ণ হৃদয় ধৰা ৰূপ এতেকে মুকুতি পাইবা কৰিলো স্বৰূপ। শেষতটো এটাই কলে, হৃদয়ত কৃষ্ণ প্ৰতিষ্ঠা কৰা, হৃদয়ত কৃষ্ণ মূৰ্তি অংকন কৰি লোৱা। ত্ৰাহি গোপাল কৃপাল স্বামী মদিলো ভৱজ লধিত আমি। প্ৰভু জলধিত আমি পঢ়ি আছো, এবাৰ তল গৈছো, এবাৰ পঢ়িছো। প্ৰভু তুমি যদি এই ৰখাতলৰ পৰা উদ্ধাৰ নকৰা, আৰু তোমাৰ বাবে মোৰ অন্য গতি নাই প্ৰভু, অন্য গতি নাই। সেই প্ৰভু তোমাৰ চৰণত শতকোটিবাৰ দণ্ডপদ। কিন্তু সেই ভগৱানক আমি পাপ কৰো। মই খন্তেক আগলৈকে মই ভকত বৈষ্ণৱৰ বৃদ্ধসকলক কৈ আছিলো যে আমি নৱপ্ৰজন্মক লৈ পূৰ্বৰ কিছু পৰম্পৰা এৰি আমি যি কৰ্ম কৰিব লাগে, এই শিক্ষা উদ্ভাৱৰ জৰিয়তে আমাক দিছে, আমি কেনেদৰে প্ৰতিফলন কৰিম? আমাৰ যুৱ প্ৰজন্মই প্ৰত্যেকেই মৰ্মে মৰ্মে উপলব্ধি কৰা উচিত, পৃথিৱীত যদি ভগৱানক গুচাই দিয়া হয়, তেতিয়া তোমাৰ আসনখন কোনে পাব জানানে? ভগৱানৰ আসনখন কোনে পাব জানানে? তোমাৰ মায়ে পাব, তোমাৰ দেউতাই পাব। এই শিক্ষা উদ্ভৱ কোনে দিছে? ভগৱন্তই মুখে কৈছে। গতিকে তোমালোকে যেতিয়া মাতৃ পিতৃক এবাৰো যদি দায় দুখ কৰা, তুমি কৃষ্ণৰ চৰণত দুখ কৰিছা। তোমালোকে প্ৰত্যেকটো মুহূৰ্ততে পিতৃ মাতৃ কৃষ্ণ মূৰ্তি দৰ্শন কৰা। সেই দৰ্শন কোনে দিছে? শ্ৰৱণ মুনিয়ে দিছে আমাক। তেওঁ পিতৃ মাতৃ কান্ধত লৈ গোটেই বিশ্ব ব্ৰহ্মাণ্ড ঘূৰাই পঠিয়ালে, কোনোদিনে কিন্তু তেওঁ ভাগৰি পৰা নাছিল। কাৰ পৰা? এই ভাগৱত শিক্ষাৰ পৰা। কোনে কৈছে? কৃষ্ণই উদ্ধৱে কৃষ্ণই উদ্ধৱক কৈ গৈছে। গতিকে আমি সন্তান হিচাপে কৰ্তব্য কি আৰু কৰ্তব্য মূল্যবোধ কি, আমি এতিয়াৰ পৰা প্ৰত্যেকটো মুহূৰ্ততে উপলব্ধি কৰিব লাগিব। তুমি মই আমি লাজ পাওঁ নামঘৰত আহি ধুতিখন পিন্ধি বহিবলৈ, সন্ধিয়া প্ৰাৰ্থনা কৰিবলৈ আমি বেয়া পাওঁ। কিন্তু তিনিআলি মূৰত বহি কেপি শিখৰ খাবলৈ সময় পাওঁ। যিটো সময়ত প্ৰাৰ্থনা কৰিব লাগে, সেইটো সময়ত আমি তিনিআলি মূৰত উকি মাৰি ৰিং পাৰো। কাৰ কাৰণে? আমি ইমান অন্তৰলৈ কিয় গলো?
আমাৰ পিতৃ মাতৃ ঈশ্বৰ ঠাকুৰ আমি সন্ধিয়া সময়ত আমি সেৱা এটা কৰিব নোৱাৰো নে আমাৰ পিতৃ মাতৃ যদি আমি দেৱতা জ্ঞান কৰিব পাৰিলো হয় ইমান বিলাক বৃদ্ধাশ্ৰম নহলহেঁতেন যদি ভাগৱত ধৰ্মই যদি শিক্ষিত হলহেঁতেন ভাগৱত ধৰ্ম আমি শিক্ষাৰ শিক্ষিত কৰিলোহেঁতেন ইমান বিলাক অনাথ আশ্ৰম সৃষ্টি নহলহেঁতেন আমি আজি অনাথ সেই মই অনাথ দয়া কৰো পৰমানন্দ ৰাখো বুলি ধৰিও মনত আমি কাৰ অনাথ ভগৱন্তৰ চৰণৰ অনাথ ভগৱন্তে আমাক এই থৈ গ'ল বুলি আমি দলনি পুনা মেলাৰ দৰে যি গতি হ'ল আমাৰ সেই গতি হ'ল কিন্তু ভগৱন্তে কৈছে যে তোমালোকক মই এৰি দিয়া নাই জীৱ আত্মা পৰমাত্মা সদায় সম্বন্ধ ঘটে কিন্তু তাক সম্বন্ধ কৰাৰ মাধ্যমটো ভাগৱত হ'ব লাগিব তাক সম্বন্ধ গঢ়ি তোলা মূল সূত্ৰটো হ'ব লাগিব ভাগৱত আৰু সেই ভাগৱত শিক্ষা কোনে দিছে উদ্ধৱ আৰু কৃষ্ণই কৈ দিছে এতিয়া আমাক ক'লে মই খুব সময় দিছো হাতত সময় বেছি নাই ভকতৰ স্বৰূপৰ বিষয়ে ক'লে আৰু ভকতক ভাগ কৰি দিলে ভকত তিনি প্ৰকাৰ কৰি দিলে উত্তম মধ্যম আৰু অধম অধম জনে আনৰ দুখ কোনে দেখি থাকে এইজনে এনেকে নাম গায় এইজনে এইটোৱে কৰিলে শৰাইখনত কণিকৰ চাৰি কোৱা নিচিনা শৰাইখনতে তামোল 4টা দিলে পাণ 5 কিলো দিলে ওপৰলৈ দিলে শৰাইখনৰ ফুল পাত কিলাত বাট 9টা হ'ব লাগে 1টা হ'ব লাগে এয়া হ'ল অধম ভকতৰ লক্ষণ মধ্যমজনে গুণে দুখে সমানে লয় ইফালেও কিন্তু উত্তম ভকতে এইবিলাকলৈ মন নকৰে তেওঁ কি বিচাৰে নাম বিচাৰে কাৰ নাম মহাভাগৱতৰ নাম গতিকে এই নামৰ মহাত্ম প্ৰত্যেকটো মৰ্মে মৰ্মে ভাগৱত শিক্ষাৰ পৰা দিয়া হৈছে ভাগৱত শিক্ষা কৈছে আৰু ভগৱন্তই মৃত্যুৰ সময়ত কৈ গৈছে হে বিশ্ববাসী মোৰ সন্তানসকল এই দিব্যা চুন্নৰী মুখত পৰি তোমালোকে পদভংস নহবা আমি জানো ছয় ৰিপু পোধত পৰি মোৰ ভক্তসকলে আৰ্তনাদ কৰিব ছয় ৰিপুৰ আৰ্তনাদত পৰি মোৰ ভক্তসকলে মোহত পৰিব আৰু সেই ভক্তসকলৰ ৰক্ষাৰ হেতু মই এইবাৰ নতুন পাতনি মেলি ভাগৱতক স্থিতি হম এয়া আমি নতুনকে কৰি থকা নাটভাগৰ প্ৰথম বচন ভাগে আপোনালোকৰ আগত কৈছো এই ছয় উৰ্মি দ্বাৰা যেতিয়া মোৰ ভক্তসকলে আৰ্তনাদ কৰিব পৃথিৱীত হাহাকাৰ হ'ব বসুমতীও বাৰে বাৰে আমাকে খাটনি ধৰিছে গতিকে আমি এইবাৰ নতুন পাতনি মেলি জীৱক ভাগৱত ভক্তিৰ দ্বাৰা শিক্ষিত কৰি জীৱৰ তৰণ কৰিব লাগিব কাৰণ আমি দেৱ শিৰোমণি দেৱ নাৰায়ণ এই আমি লিখি থকা নাটভাগৰ প্ৰথম দায়িত্ব প্ৰথম বচন ভাগ আপোনালোকৰ আগত প্ৰদৰ্শন কৰিম আৰু এই শিক্ষাটোৰ পৰা ভাগৱতৰ পৰা দিয়া আছে এই দেৱ শিৰোমণি আমাৰ সকলোৰে শিৰত আছে ভগৱান এই আত্মা আৰু পৰমাত্মাৰ যি সম্বন্ধ এই সম্বন্ধটো ক'ত আছে আমাৰ মানৱ বিনয়ন ইয়াৰ পৰা আমি ভগৱন্তক দৰ্শন কৰিব লাগিব ইয়াত ভগৱন্ত আছে আমাৰ তিনিটা চকু এই তিনি চকু মায়া চকু কিটা নহয় এই দৃষ্টিৰ যিটো দিব্য দৃষ্টিৰ চকু ইয়াত থাকে এই চকুটো যদি আমি খুলিব পাৰো তেতিয়া ঈশ্বৰ মূৰ্তি দৰ্শন হ'ব সেই ভাগৱতৰ সন্মুখত কুহকম অৰ্থাৎ কুঁৱলীৰ আৱৰণটো নাইকিয়া হৈ যায় যেতিয়া এই 3 নম্বৰ চকুটো খুলিব পাৰিম সেই চকুটো কেতিয়া খুলিব পাৰিম ভাগৱতৰ যোগ সাধনাৰ যোগে ভোগৰ দ্বাৰা ভাগৱতৰ যোগ সাধনাৰ যোগে এয়া হ'ল গীতাৰ শিক্ষা ভাগৱতৰ শিক্ষা আমি গম পাইছো ভাগৱতৰ শেষত গৈ ভগৱন্তই ক'লে
হে বিশ্ববাসী, বিদায় বিশ্ববাসী, বিদায় পিতা মাতা, বিদায় মোৰ হে ভক্তসকল। কৃষ্ণ হৰি ৰাম হৰি। এই যে বৈকুণ্ঠ প্ৰয়াণ হ'ল কৃষ্ণৰ, বৈকুণ্ঠ প্ৰয়াণ কৰাৰ লগে লগে কি হ'ল? কলিযুগ আৰম্ভ হ'ল। এই যে কলিযুগ আৰম্ভ হ'ল, এতিয়া কলিত তৰণৰ উপায় কি? কলিতনো কি হব? কলি ধৰ্মত কিনো কৰিব? এতিয়া হুকলিগত বিৰজা শুনা পৰীক্ষিত, হৈব যেন যেন ৰাজা দুৰ্জন কলিত। হয়ুহা প্ৰধাননী পতিকৈ সি বুলি, সমস্তে বনাইলা মুনি ৰাজবংশাৱলী। প্ৰথম কথা কৈছো, কলিযুগত আমি সকলো অসমীয়া এতিয়া কেবৰ বিৰুদ্ধে আন্দোলন কৰি আছো নহয়। স্বতঃস্ফূৰ্তভাৱে প্ৰত্যেকজন মানুহে জিন্দাবাদ মুন্দাবাদ ৰাস্তাত গৈ চিঞৰি আছিল, কিন্তু ৰজাই কাণ পাতিছে জানো? ৰজাই বৰ্তমান সময়ত কলিত ৰজাই কাণ নাপাতে, প্ৰজাই মাত্ৰ চিঞৰিব। এয়া হ'ল ভাগৱতে সিদ্ধান্ত দিছে আমাক। আৰু তাৰপিছত কলে, যতেক বৰিকজাৰ বংশ তাকে ৰহি, পাতে কৈয়া ৰাজাই ৰাজা যিটো কাটিয়া ৰাজা কৃষ্ণ, যাৰ বংশে কৈয়া ভুঞ্জিবেক মহি, যতেক বৰিকজাৰ বংশ তাকে ৰহি, পাতে কৈবে ৰাজাইটো কাটিয়া ৰাজাক, ৰাজ্যক যত ভৱিষ্যতৰ কথা কহিলন্ত তাক। এতিয়া বৰ্তমান কি হব, কি হব, কি হৈ আছে, সৃষ্টিৰ আদিতেই সিদ্ধান্ত দি থৈ গৈছে। কলিত হৈতে কোৱাবে যত যত ৰাজা, এৰিবে আচাৰ ধৰ্ম, পিৰিবে কপজা। এই যে অথনি কণিক চাৰে কলে, নকুল এটা দিবলৈ গল, তাত দেখিলে গৰু এজনীয়ে পোৱালি এটা দিছে, আৰু গৰুজনী পোৱালিটো ইমান মৰম কৰিছে যে মৰম কৰোঁতে চেলেকুটে চেলেকুটে ৰাজহাড় উলিয়াই দিছে। আমি যদি বাস্তৱত চাই দিওঁ, চৰকাৰে আমাক লেট্ৰিন দিছে, কি কয় ঘৰ দিছে, চিলিণ্ডাৰ দিছে, গেছ দিছে, এইফালে পিঁয়াজৰ কেজি 220-120 কৰি দিছে। সেই এফালে মৰম কৰিছে, এফালে ৰাজহাড় উলিয়াই দিছে। এয়া ভাগৱত ধৰ্ম। এইবিলাক কলি ধৰ্ম, এইবিলাক কলি ধৰ্মই যেতিয়া আমাক পিৰিচ ইয়াৰ সিদ্ধান্ত কি হব? এতিয়া কলিত মহান অহংকাৰী বুদ্ধি পৰম পচন্দ, অল্প অপৰাধ কৰিব উদ্বোধন। সাক্ষাৎ প্ৰমাণ পাই আছে, কাকে বুলি কলেই ভয় থৈছে, কাকে বুলি কলে ভয় থৈছে। ইয়াতে ভাগৱততে কৈছে, এতিয়া মহা অহংকাৰী বুদ্ধি পৰম পচন্দ, অল্প অপৰাধতে কৰিবে উগ্ৰদণ্ড। সাধাৰণ সাধাৰণ কথা তুমি ভৰাই শুনাই একদম বিভিন্ন ধৰণৰ ধাৰা লগাই বন্দী কৰি থৈছে। এয়া হ'ল ভাগৱতে ধৰ্মে কলিযুগ ধৰ্ম নিৰ্ণয় সৃষ্টিৰ আদিতে কৰি থৈছে, কিন্তু ভাগৱতৰ ব্যতিৰিক্ত একো হোৱা নাই। গতিকে আমি ভাগৱত নিজে ক'ব লাগিব, আৰু এই ভাগৱতক নিজৰ জীৱনত প্ৰতিফলন কৰিব লাগিব। ব্ৰহ্মবদ্ধ স্ত্ৰীবদ্ধ গোবদ্ধ পাতে, বলে হৰিপেক পৰাদাতা প্ৰত্যেক, সত্য অসত্য পাতে ইটো হৈবে দাতা, চাৰিবে মৰ্যাদা নামানিবে পিতা মাতা। আমাৰ সমাজ ব্যৱস্থাত আহিলে প্ৰায়শ্চিত্ত ব্যৱস্থা, যে কোনোবা ব্ৰাহ্মণ এজনৰ পৰা পদজ্বলানি খোৱালেই, কোনোবা মেধি এজনৰ পৰা পদজ্বলানি খোৱালেই প্ৰায়শ্চিত্ত হৈ যায়।
যেতিয়ালৈকে আত্ম সংশোধন নহয় আপুনি এবাৰ পৰ্যন্ত নালাগে 1000 বাৰ পৰ্যন্ত খুৱক সেই পয়সত্য নহয় যেতিয়ালৈকে আত্ম সংশোধন নহয় আত্ম সংশোধন হ'ব লাগিব আত্ম উপলব্ধি হ'ব লাগিব তেতিয়াহে পাইছিত হ'ব অসত্য পাতেকে কি হইবে কু দাতা চাৰিবে মৰ্যাদা নামানিবে পিতা মাতা এটা দাতা সকলৰো দাতা মানে কি দান কৰে দানৰ কাটো নাম নাই দান মুক্ত দান হল মুক্ত দানত নাম নাই কিন্তু আমি যে বিষয় আমি সমাজত মূলমূলী কথা কবলৈ হলে কিবা এটা দাম দিয়ে এটা লিখি দিয়া হৈছে আমুকৰ ঘৰৰ নেতা দানৰ নাম নাই যিসকলে দিছে উদাতা ভাগৱতে কৈছে আমি কোৱা নহয় গতিকে দাতাসকলে নিজৰ কায়ক বাক্য মন চিত এক কৰি যি দান কৰিব সেয়াই শ্ৰেষ্ঠ দান এবাৰ এজন ভক্তই শিৱৰাত্ৰিত শিৱদৌললৈ ল'ৰাজনৰ গা পা ধুবলৈ মন নাই খুব ঠাণ্ডা বতৰ বৰষুণ কিন্তু মাকে কৈছে হেৰু তই এইবাৰ মেট্ৰিক পৰীক্ষা দিবি যাচোন যা মন্দিৰত চাকি গতি থৈ আহি শিৱৰাত্ৰিৰ দিনাখনলৈ আহিলে মানুহ লাইন পাতি আছে শিৱলিংগত গাখীৰ ঢালিবলৈ এই নঙলামফালে একো গণেশৰ মূৰ্তি এটা আছে ইমান মানুহ দেখি ই গণেশৰ মূৰ্তিৰ হাতখনতে সি নিয়া চাকি বাতি ধূপ তামোলখিনি যিখিনি আছিলে মূৰ্তিটোতে হাতত লগাই ক'লে বাপেৰক কবি মই আহিছিলো বুলি বাপেৰক কবি মই আহিছিলো গতিকে এই ভক্তিটো কি ভক্তি এতিয়া এই ভক্তিটো কি ভক্তি বুলি ক'ব কাৰণ ইমান মানুহৰ ভিতৰত মই যাব নোৱাৰো গতিকে তোৰ হাততে দিছো বাপেৰক কবি মই আহিছিলো গতিকে মোৰ পৰীক্ষাটো ভাল হ'ব লাগিব ইয়াত কিন্তু নীতি শিক্ষা আধ্যাত্মিক শিক্ষা নহয় এই যে মাকে যে দানটো দিছিলে শিক্ষাটো যে দিছিলে তাত এটা প্ৰলেপ লাগিব কি প্ৰলেপ লাগিব যে তোৰ পৰীক্ষা আছে তোৰ পৰীক্ষা ভাল হ'ব লাগে তই যা চাকৰি বাতি থৈ আহি এতিয়া এটা প্ৰলেপ আহিল এটা নাম আহিল যাৰ কাৰণে সেই দানটো ফল কি হ'লগে মই আহিছিলো বাপেৰক কবি গতিকে দানত কেতিয়াও নাম নাই চাৰিবে মৰ্যাদা নামানিবে পিতা মাতা আজি যুৱক যুৱতীসকলৰ বেয়া পালে এটা কথা কওঁ আমি সততে শুনিবলৈ পাওঁ বৃদ্ধ পিতা মাতা কি কওঁ আমাৰ বুঢ়াটো ঘৰতে আছে যাচোন কিবা এটা লৈ আগে যিজন পিতৃৰ জৰিয়তে ইমান সুন্দৰ তুমি পৃথিৱীখন দেখা পালা বিনন্দীয় সৃষ্টি ভগৱতৰ নাম ক'বলৈ সুবিধা পালা তাত তুমি সেই পিতৃজনক আমাৰ বুঢ়াটো বুলি ক'বলৈ তোমাৰ বেয়া নালাগে তোমাৰ অন্তৰ কপি নুঠিল আমাৰ বুঢ়ীজনী বুলি ক'বলৈ তোমাৰ অন্তৰ কপি নুঠিল কি হয় এই যে দানটি দিয়া হৈছিল তাৰ বাবে আকৌ যুৱ প্ৰজন্ম সমানে দুখী হ'ল কীৰ্তিবাদী সমানে দুখী কাৰণ আগতে কোৱা হৈছে নীতি আৰু আধ্যাত্মিক শিক্ষা দিয়াৰ অভাৱ স্কুলীয়া শিক্ষা দিয়া হৈছে ঠিকেই আগৰ দিনৰ বাঁহ বেতৰ কাঠৰ ঘৰবিলাক পকী হ'ল শিক্ষা উন্নত মানৰ হ'ল কিন্তু মানুহবিলাকৰ